हेलो गाइस की खबर आपनालोकर आशा करूँ সকলোই ভালে আছে আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালো আমাৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব বুলি আশা কৰোঁ আমাৰ দেহাৰ লগৰ আহিছে মানে হি স্কুল এবসেন্ট আছিল বহুত দিন তো সেই কাৰণে ক্লাছ ওয়ার্ক খিনি কৰিবলৈ আহিলে আমাৰ ঘৰলৈ মানে বাইদেৱে মোবাইলতে খুজি পঠাইছিল ওয়ার্কখিনি হোয়াটসঅ্যাপত কৰি দিবা বুলি হোয়াটসঅ্যাপ কৰি দিবা তাৰ পিছত আৰু মই বোলো আহক বিহু খাইও যাব একেবাৰে তাৰ পিছত আৰু ক্লাছ ওয়ার্কখিনিও কৰি যাব সেই কাৰণে বাইদেউ বহি সহি লৈ আহিছে আৰু দুইটা এতিয়া লেখাত লাগিছে ইফালে মেগী বনাই দিছো দুইটাকে খাবলৈ ইফালে আমি কথা পাতি আছো আৰু দুইটাই লিখি আছে আমাৰ লৰাকো কলো হেল্প কৰি দিয়া ফ্ৰেণ্ডক অকমান বুলি হিও অকমান লিখি দি আছে এতিয়া দুইটাই লিখি আছে এনেদৰে তাৰ পিছত আৰু বিহুৰ বতৰো এতিয়া বুলো একানে লগতে বিহু খাইও যাব একানে মাতিলো আৰু মই ইফালে চাহৰ যোগাৰ কৰি আছো ইফালে চিৰা দৈ পিঠা লাৰু আৰু ইফালে চাহ বহাই দিছো এনেদৰে আৰু আমাৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ কেনে লাগে জনাব গাইস ভাল লাগিলে লাইক কমেন্ট কৰিব শেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব প্লিজ আৰু কিবা ভুল ভ্ৰান্তি হয় যদি ক্ষমা কৰি দিব বুলি আশা কৰোঁ হেয়া এবাৰ লিখিছে এবাৰ ইফালে এবাৰ সিফালে কথা পাতাত ব্যস্ত এয়া ইফালে ডান্স কৰাত লাগিছে খুব হেপি আমাৰ ল'ৰাইটো ক'বই নালাগে কোনোবা আহিলে হ'ল ঘৰত ফ্ৰেণ্ড হওক বা আলহী হওক যোনে নহওক মানে নাপায় ন তেনেকুৱাকে সেইকাৰণে আৰু কোনোবা আহিলে খুব ভাল পায় তেনেকুৱাই আমাৰ ল'ৰাও সেনেকুৱাই কোনোবা আহিলে খুব ভাল পায় বহুত ফূৰ্তি হৈ যায় মানে কি কৰোঁ নকৰোঁ হৈ যায় মানে ক'ব নোৱাৰা হৈ যায় এনে অকলে থাকিব লাগিলে অকলে থাকিব লাগে সেইকাৰণে আৰু তাৰ ফ্ৰেণ্ড আহিছে আৰু এতিয়া কোনে পাৰে আৰু কথা শেষ নহয় খেলা ধূলাত লাগিছে অলপ লেখে অলপ খেলে সেনেদৰে আৰু তাকে ভাবিলোঁ এইকাৰণে ভিডিঅ' ক্লিপ এটা কৰি থলোঁ মই সেইকাৰণে ভিডিঅ'টো আপলোড কৰি দিলোঁ সিহঁতৰ কথা হাঁহি ফূৰ্তি ধেমালি আমি ইফালে কথা পাতাত ব্যস্ত ইফালে নাচা গানাত লাগি আছে বাপেকে ভিডিঅ' কৰি আছে এয়া চাহ দিলোঁ খাবলৈ বাইদেউহঁতক সিহঁতেতো চিৰা দৈ নাখায়ে ল'ৰাটো সেইকাৰণে সিহঁতক মেগীকে বনাই দিছিলোঁ আকৌ বাইদেউহঁতক চাহ দিলোঁ এনেদৰে এতিয়া সি কৈ আছে মাকক যে মা অলপ দেৰিকৈ যাম না মাকে কৈছে এতিয়া জল্দি লিখা আৰু বলা তাৰপিছত সি কৈ আছে অলপ দেৰিকৈ যাম না এই আকৌ এতিয়া মোবাইল চোৱাত লাগিল আকৌ দুইটা গেম খেলি আছে জানেনে কি ক'ব আজিকালিৰ ল'ৰা ছোৱালী মানে একদম সৰুৰ পৰাই মানে চব জানে এই দেখিছেনে দুইটাই সিও বাপেকৰ মোবাইলটো লৈ লৈছে মোৰ মোবাইলটোও লৈ লৈছে আমাৰ ল'ৰাটো দুইটাই খেলাত লাগি গ'ল আকৌ অকণমান নাচিলে কৰিলে লিখিলে আকৌ এতিয়া মোবাইল লৈ ব্যস্ত দুইটা কথা মোবাইল চোৱাত ব্যস্ত আমি ইফালে আকৌ মোবাইল চোৱাত ব্যস্ত হৈ গৈছোঁ কিবা এটা চাই আছিলোঁ বাইদেউ আৰু মই এইফালে দাদাক তামোল দিলোঁ তামোল খাই আছে তেওঁ তাৰপিছত আৰু আমি ইফালে মোবাইল চাই আছোঁ কিবা দেখুৱাই আছিলোঁ বাইদেউক আৰু ইফালে দুইটাই আকৌ কেৰেম খেলাত লাগি গ'ল আকৌ দুইটাই কেৰেম খেলাত ব্যস্ত মানে কি খেলিব এদিনতে মানে খেলি শেষ কৰিব বিচাৰে মানে মোবাইল চালে অকণমান খেলিলে অকণমান লিখিলে আৰু ডান্স কৰিলে আকৌ এতিয়া কেৰেম খেলাত লাগি গ'ল কি কৰিব মানে সিহঁতে ক'ব নোৱাৰা হৈ গৈছে মানে ইমানে ভাল পায় আৰু আমাৰ ল'ৰাটো ক'বই নালাগে তাৰ ফ্ৰেণ্ড আহিছে আৰু তাতে আৰু কোনে পায় আৰু তাক পূৰা এইকাৰণে ব্যস্ত আৰু লগ বিচাৰি থাকে খেলিবলৈ এনেও কাকো নাপায় যে এনেকৈ সেইকাৰণে আহিলে আৰু কোনোবা খুব ভাল পায় আৰু আমি ইফালে কথা পতাত ব্যস্ত তামোল খাই খাই ময়ো এনেকুৱাই আমাৰ ল'ৰাও সেনেকুৱাই কোনোবা আহিলে খুব ভাল লাগে আহিব গাইছ আপোনালোকেও আমাৰ ঘৰলৈ ফুৰিবলৈ আৰু আমাৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব অকণমান আমাকো মৰম চেনেহ দিব যি পাৰোঁ দেখুৱাবলৈ তাকে চেষ্টা কৰিম আৰু কেনেদৰে ভিডিঅ' লাগে আপোনালোকক কমেণ্ট কৰি জনাব তেতিয়া গম পাম যে কেনেকৈ ভিডিঅ' চাই আপোনালোকে ভাল পায় দিবলৈ চেষ্টা কৰিম তেনেদৰে আমিও এতিয়া যাবলৈ ওলাইছে
সি কৈছে অকণমান ৰখা মা আৰু অলপমান খেলোঁ বুলি তাৰপিছত মাকে কৈছে নাই নাই এক্সামো আহি পাইছে এনুৱেল এক্সাম এতিয়া ফেব্ৰুৱাৰীত হ'বই এক্সাম ইহঁতৰ তাৰপিছত আৰু এক্সাম খতম হোৱাৰ পিছত আহিবা বুলি কৈ আছে এনেদৰে মই কিতাপখিনিও ভৰাই দিলোঁ তাৰ কপি বুকছখিনিও কি ক'ব আৰু সিহঁতৰ কথা যোৱা মুহূৰ্তত এইখিনি মাকে কৈছে ব'লা ব'লা ময়ো এনেদৰে আকৌ তললৈ আহিলোঁ অকণমান আগবঢ়াই থৈ আহোঁ বোলো তললৈকে আহিলোঁ এনেদৰে যাবলৈ ওলালে তেওঁলোক বা